তেওঁৰ মহিমা স্বীকাৰ কৰোঁ কিয়নো হেমে পোৱালীৰ বিবাহ উপস্থিত হ'ল হালেলুয়া হালেলুয়া পৰাক্ৰম মহিমা আমাৰ ঈশ্বৰ সকল জিহুৱাত আনন্দ কৰা হালেলুয়া হালেলুয়া পৰাক্ৰম মহিমা আমাৰ ঈশ্বৰ তেওঁৰ চকু অগ্নিশিখাৰ দৰে তেওঁৰ মূৰত অনেক কিৰীতি আছে তেওঁৰ এটা নাম লিখা আছে তেওঁৰ বাহিৰে আন কোনেও নেজানে তেওঁ জাতিসকলক আঘাত কৰিবলৈ তেওঁৰ মুখৰ পৰা এখন চোকা তৰোৱাল ওলায় আৰু তেওঁ লোহাৰ দণ্ডেৰে তেওঁলোকক শাসন কৰিব হালেলুয়া